খেতি নকৰোঁ বুলি ভাবিলেও কিন্তু মনে কয় খেতি কৰিবলৈ আৰু খেতি কৰোঁ মায়ে মই পূৰা লগ লাগি পিনি। আৰু এতিয়া দেখিবলৈ পাইছে ভোট জলকীয়া বাৰীত আছোঁ আৰু ভোট জলকীয়া গছ বান্ধি আছোঁ। আপোনাৰ বন্ধাৰ ডেট পাৰ হৈ গ'ল। একচুৱেলি আপোনাৰ খুব বৰষুণ দি আছে। আজিতো 10-12 দিন 15 দিনমান হৈ গ'ল। দুদিনকৈ শিলো পৰিলে। এইবিলাক শিল পৰি পাত এইবিলাক ফাটি গ'ল। মই কেমেৰা দেখুৱাই দি দেখিছেনে? এইবিলাক পাত ফুটা হৈ গ'ল দেখিছে? এইবিলাক চব আগ ফাটি গ'ল। এইবিলাক শিল পৰি মানে ইমানেই শিল পৰিলে, পৰাৰ পিছত মানে গছ যিটো বান্ধিব লাগিছিলে বান্ধিব পৰা নাই। আজি অলপ বতৰটো ভাল কৰিছে, আকৌ আপোনাৰ দেখিবলৈ পাইছে ডাৱৰীয়া হৈ আহিছে। সেইখন বাৰী পিনে বান্ধিবলৈ আছে। মাজে লাহে কেমেৰাটো ঘূৰাই এই আঁতৰত দেখিবলৈ পাইছে গোটেই সেইখন বাৰী বান্ধিবলৈ আছে, কিন্তু বতৰ বেয়া, বাঁহ কাটিব পৰা নাই, উপায় নাই। সেইকাৰণে খেতিয়কসকলে খেতি কৰিবলৈ এইবিলাক টেনশ্যন, মানে এইবিলাক বৰষুণ যেতিয়া হয় নেৰানেপেৰাকৈ বতৰ প্ৰকৃতি যেতিয়া বেয়া হয়, খেতিয়কসকলৰ তেতিয়া মনবিলাক ডাউন হৈ যায়, খেতি কৰিবলৈ মন নাযায়। কিন্তু তাৰ মাজতেতো খেতি কৰিব লাগিব। আমিতো ইভাগে কেনেকৈ জীয়াই থাকিম? খেতি কৰি খাই জীয়াই থাকিম। সকলো আমাৰ অসমত যিখিনি নিবনুৱা যুৱতীসকলৰ পৰা নকয়, আজিকালি ষ্টেণ্ডাৰ্ড হ'ল। যে কি নহওক এইপিনে ভোট জলকীয়া বান্ধি আছে। কেমেৰা পাৰ্চন যদি এইটো ৰছী দেখিছেনে? এই ৰছীটো 70 টকা কেজিকৈ মই আনো। আপোনাৰ এইটো ছমাহ যায়, 70 টকা কেজিকৈ আনো ৰছী। আৰু ইয়াত দেখিছে আপুনি জোৰ খুঁটি মাৰি থৈছোঁ 3জোপা মূৰত। এইপিনে চাই 1জোপা 2জোপা 3জোপা এইবোৰ শিলে ফালি দিলে। চাওক এই ভয়ংকৰ ফালি দিলে শিলে। এই প্ৰত্যেকজোপা গছতে ফালি দিলে শিলে। আৰু এই ৰছী যে দেখিছে, ইয়াত মই দুডালকৈ ৰছী মাৰোঁ। মই আকৌ মাতলৈকে দেখুৱাই ধুনীয়াকৈ এইখনৰ পৰা এনেকৈ এইটো ৰছী বনোৱা এটা ষ্টাইল আছে ভোট জলকীয়াত। এনেকৈ পেচ দিওঁ আমি, এনেকৈ পেচ দিয়াত এনেকৈ পাক এটা দি এনেকৈ গাঁঠি এটা মাৰি দিওঁ। গাঁঠিটো মাৰিলে কি হয়, বাইচাঞ্চ যদি আপোনাৰ ৰছী ইয়াত ছিগি যায়, তেতিয়া সেই পিনৰ খুঁটিডালো ঢিলা হৈ নাযায়, এইপিনে থকাটো ঢিলা হৈ নাযায়। এইপিনে চাওক, এইপিনে একদম শিল পৰি দিয়াৰ কাৰণে বেমাৰ আহি গ'ল। চাওক বেমাৰ মোৰ লাগে, কিন্তু ঔষধ মাৰিছে দেখিছেনে? ইয়াত দেখিছেনে বেমাৰ লাগি গ'ল শিল পোৱাৰ কাৰণে। এইবিলাক এতিয়া অকণমান ভাল হৈছে হনুমা মৰাৰ কাৰণে। গছ দেখিছিলে নাই? গছ একদম লাই শাকৰ নিচিনা হৈছিলে। পাত এইখিলা হাতী কাণৰ নিচিনা হৈ গৈছিলে পাত। দেখিছেনে কিন্তু ডবল হৈছিলে? গছৰ চেহেৰা জৈৱিক কামাল। আৰু শিল পৰি এতিয়া বেয়া হ'বই আৰু ক'ত আৰু। ইয়াত ধৰ 1000 জোপা জলকীয়া গছ আছে ন, তাততো 100 বেয়া হ'বই। পোকে কুটিব, কিবা কৰিব। এইপিনে এইকণতে এজোপা পূৰা শিল পৰাৰ পিছত ধ্বংস হৈ গ'ল। এয়া বাকী ঔষধ মাৰিলে এটা ৰিকভাৰ আছে। এইপিনে এজোপা আছিলে, চাওক দেখুৱাই কেমেৰা পাইছে দেখিছেনে? এতিয়া মেডিচিন মাৰি দিয়াৰ কাৰণে ৰানিঙত আহিছে। মানুহে ভাবে যে মোৰ বেমাৰ নালাগে, সেইটো কাৰণে জৈৱিকত কওক বা কেমিকেলত কওক, যেতিয়া শিল পৰিব, শিলৰ যেতিয়া চেঁচা পানীটো লাগিব, তেতিয়া আপোনাৰ মানে একদম মই কৈছোঁ নহয়, এই চাইডৰ ৰক্ষা নাই। এই দেখিবলৈ পাইছে এইজোপা একদম বান্ধিব পৰা নাই, বেকা হৈ গৈছে। দেখিছে নাই? এইজোপা এতিয়া এনেকৈ অকণ উঠাই পিনি এইটো ষ্টাইলটো গছ মই আকৌ ওচৰলৈ আহি দেখুৱাই গাঁঠিটো কেনেকৈ দিছোঁ মই। দেখিছেনে? এনেকৈ এইটো দিলোঁ দেখিছেনে? আকৌ এইটো এনেকৈ লৈ আহিম আৰু ওচৰত। এইটো অকণ ধুনীয়াকৈ ওচৰত দেখুৱাবি, এইপিনে দেখুৱাবি দেই। এইটো ৰছীটো এনেকৈ এইডাল দেখিছেনে টানিলোঁ, ইয়াত এনেকৈ লগাব এটা হিচাপত। ইয়াৰ ওপৰত এডালে দিম আৰু নিদিওঁ আৰু, তাৰমানে দুটা ৰছী মই এইটো এনেকৈ ইয়াত আহিলে এচাত এই দুবাৰ আহি এইডাল এনেকৈ ইয়াত ভৰাই দিব ভিতৰত। দেখিছেনে? এনেকৈ আছে না, এইটো ভিতৰত ভৰাই এইটো এনেকৈ দি এইটো যেতিয়া টানি দিব এনেধৰণে, আপুনি যদি মানে কেইটামান দাঙি নামা ভোট জলকীয়া মানে গাঁঠিটো দিয়ে ভাল হয়। আৰু এইখিনি যোৱা বছৰ পুৰণা খুঁটি আছিলে। মা অকণমান পাৰ হৈ আগলৈ ৰছী আৰু দিয়ে কি কৰিছ তই এখন? এইপিনি বাকী মোটামুটি গছ ঠিকে আছে। অলপ বেমাৰ চেমাৰ লাগিছে শিল পোৱাৰ কাৰণে, ঔষধটো পূৰা ঠুকি দিয়া হ'ল। শিল পোৱাৰ কাৰণে এইপিনে কলি এটা হৈছে, দেখুৱাই দে। এয়া দেখিছেনে? এইটো দেখিছেনে? এইটো কলি আহি গ'ল। এইখিনি বাৰীও দেখিছেনে? এইডোখৰত কলি আহি গ'ল। আৰু গছটো কেনেকুৱা হৈ আছে, যদি মোৰ অলপ বেমাৰ লাগিছে তেতিয়া গছৰ কালাৰটো কেনেকুৱা হৈ আছে আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু মা কেমেৰাটো চিধাকৈ ধৰ, ইমান ওপৰলৈ নালাগিব, এটা হিচাপত দিবি। তই মোবাইলৰ কেমেৰাটো মোবাইলটোলৈ চাবি, মোলৈ নাচাবি। মই ওলাই থাকিম বাৰু। আৰু এই ভোট জলকীয়াৰ মাজতে মোৰ এজোপা ওলাই গ'ল জাতি জলকীয়া। এজোপা নহয় 4জোপামান আছে। এইজোপা চেহেৰা পাতি ভাল আছে দেখিছেনে? বেমাৰ চেমাৰ নাই। আৰু নেক্সট বছৰে জাতি জলকীয়া কৰিম, যিহেতু জাতি জলকীয়াত এইজোপাত গম পাইছোঁ যে ইয়াত প্ৰডাকশ্যন ভাল হ'ব। আৰু সেনেধৰণে সকলোখিনি জলকীয়া বান্ধি থকা হৈছে। আৰু মেইন কথাটো হ'ল কি, যেতিয়া আমাৰ অসমত 4-5 মাহ দিন খৰাং হৈ থাকে, খৰাং হোৱাৰ পিছত যেতিয়া বতাহ ধুমুহা বৰষুণ আহে, শিলটো পৰি যায়। এইটো দুৰ্ভাগ্যজনক বিষয়। বহুত জেগাত পৰিছে, বহুতজনক ফোনো কৰিছে। আৰু শিল পৰাৰ পিছত আপুনি কি ঔষধ মাৰিব লাগে
বা শিল পৰা জেগাত কি ঔষধ মাৰিলে আপোনাৰ বেমাৰবিলাকৰ পৰা লগত ৰিকভাৰ হ'ব। ছেকেণ্ড ভিডিঅ'টোত মই দি আছোঁ, এটা কেমিকেলো দিম, এটা জৈৱিকো দিম। আৰু কেমিকেলতো য'ত পায় কেমিকেলো মাৰিব, আৰু জৈৱিকো য'ত পায় জৈৱিকো মাৰিব, আৰু যিমান পায় জৈৱিক মাৰিলে ভাল। কিয়নো মই এতিয়াতো বৰ্তমান জৈৱিক মাৰি থৈছোঁ। আপোনাৰ সেইটো ভিডিঅ' যদি চাব বিচাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পৰৱৰ্তী ভিডিঅ'টো পাবৰ কাৰণে, তেতিয়া সুন্দৰকৈ পাই যাব। আৰু ভোট জলকীয়া গছ এনেকৈ বান্ধিব লাগে, আৰু এনেকৈ বান্ধিলে ভাল হয়, বহুতখিনি ভাল হয়। কিয় ভাল হয়, এতিয়া মই বন্ধাৰ পিছত যদি বতাহ মাৰে, মানে এইপিনে গ'লে এইপিনে লাগিব, এইপিনে আহিলে এইপিনে ধৰিব, বাকী এইটো গছে গছে লাগি যাব, ইমানটো দিগদাৰ নাথাকে। বাকী এয়া আছিলে ভিডিঅ'টো, বহুত দীঘলীয়া নকৰোঁ, বৰ দীঘলীয়া হ'লেও আপোনালোকে চাই বেয়া পাওঁ বুলি কয়। সেইখন বাৰীৰ পৰাও কেনেকৈ বান্ধোঁ, বাঁহ কাটিবলৈ আছে এতিয়া, লাহে লাহে কাটি পিনি বান্ধিম। সেয়া খেতি কৰি আছোঁ প্ৰকৃতিৰ লগত যুঁজ কৰি। আৰু যিসকলে তৰমুজ কৰিছিলে বা অন্যান্য খেতি কৰিছিলে, ফেচবিন কৰিছিলে বা ডাংমাহ কৰিছিলে, সেইসকলতো অৱস্থা বহুত বেয়া। বহুতজনে ফটোও পঠিয়াইছে, বিঘা বিঘা তৰমুজ বেয়া হৈ গ'ল, বিঘা বিঘা তৰমুজ মৰি গৈছে বৰষুণৰ কাৰণে বা শিল পৰাৰ কাৰণে। সেই খেতিয়কৰ সেইটো থাকেই, কোনোবা অৱস্থা ভাল হয়। মোৰতো আপোনাৰ এবাৰ আমাৰ একদমতো বতাহ ধুমুহাতে ভাগি গৈছে যোনটো জলকীয়া গছ, আজি 3 বছৰ আগত 2023 চনত বহুত ভাগি গৈছে জানো মা। একদম মোৰ যিহেতু নিউজ লাইভ কেমেৰা, মই গম যেতিয়া ফটো চটো লৈছোঁ কেমেৰা পাৰ্চন আহি গৈছে, তেওঁলোকে দেখি হতভম্ব হৈছে। মোৰতো গছ ইমান হৈছিলে, জলকীয়া আপোনাৰ এজোপা জলকীয়া গছত 1 কেজি 2 কেজিকৈ জলকীয়া লাগি আছিলে। হৈ যায় কথাটো সেইটো। আৰু তামোল পুলি দি আছোঁ সুমংগলা, যোগাযোগ কৰিব, নম্বৰ গৈ আছে যদি লাগে। অজিলেল আমাৰ যিহেতু প্ৰডাকশ্যন হ'ব লৈছে, আৰু তাৰ বদলি আপোনালোকৰ যিকোনো যদি আপত্তি থাকে গধূলি ফোন কৰিব মোলৈ। দিনত ফোন আহি থাকিলে আমাৰ মায়েও গালি পায়, কাম কৰি থাকোঁ দেখিছে, এতিয়া যদি ফোন আহি থাকে মোৰ দিগদাৰ হয়। গধূলি ফোন কৰিব। আৰু কমলা পুলিও দি আছোঁ, ল'ব পাৰিব। আৰু ভোট জলকীয়া এয়াই কেনেকুৱা দেখিলে কমেণ্ট এটা কৰি জনাব সুন্দৰকৈ। এইখন বাৰী এইখিনি মাৰ 2 মাহ হ'ল জানো, নাই হোৱা মাঘ, 2 মাহত গছ কেনেকুৱা দেখিছে এজোপাত ক'ব, ধুনীয়া। এইজোপা দেখিছেনে ফুল আহিব লৈছে, কেনেকুৱা হৈছে ক'ব, গছৰ কালাৰ কেনেকুৱা হৈছে ক'ব। মাৰি থওঁ অকণমান কেমেৰাটো ঘূৰাই দে, লাহেকৈ এনেকৈ ঘূৰাই দে, মোক নহ'ব, এনেকৈ ঘূৰাই দে, এনেকৈ তই দে মইতো। এয়া আমাৰ মা একদম মিচিং, আমাৰ মাক অকণমান দেখুৱাই দিছোঁ। মায়ে কেমেৰা ধৰি থাকে, মিচিং মানুহৰ নিচিনা আছে দেখিছেনে, ঘূৰি ফুৰিছে। অকণমান চাই দে এইপিনে অকণমান। হ'ব দে। এয়া বাৰী, এয়া জলকীয়া গছ। আৰু সেয়া আছিলে ভিডিঅ'টো, যদি ভাল পায় ফেচবুকত আপোনালোকে আগুৱাই লৈ গৈ আছে, এনেকৈ ইউটিউবতো লৈ যাওক। পৰৱৰ্তী ভাল খেতি কৰিবলৈ বিচাৰোঁ, কিন্তু প্ৰকৃতিৰ পৰা কৰিবলৈ মন নাযায়। যিমান পাৰোঁ এতিয়া দেখুৱাম সুন্দৰকৈ। আৰু বাৰিষা এয়া খেতি আৰু। জয় হিন্দ, জয় কিষাণ। মা নমস্কাৰ এটা দি দে। কৃষ্ণ নমস্কাৰ। নমস্কাৰ।